নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিনে কেৰাম, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ যে নামাজৰ মাজত নামাজী ব্যক্তিৰ মোবাইলৰ যদি ৰিংটন বাজি যায় তেতিয়াহ'লে কিমান পৰিমাণৰ সময়ৰ ভিতৰত সেই মোবাইলৰ ৰিংটনটো বন্ধ কৰিব পাৰি, বা নামাজী ব্যক্তিজনৰ কাৰণে নামাজৰ মাজত আমলে কলীল বা আমলে কচিৰ কৰিলে নামাজ ফাঁচিত হ'বনে নহয়, এই গোটেইখিনি আলোচনা কৰাৰ বৰ্তমান সময়ত খুব বেছি প্ৰয়োজনীয়তা দেখা দিছে। প্ৰথমতেই আমি আলোচনা কৰোঁ যে নামাজৰ কি ফজিলত আছে আৰু নামাজৰ দ্বাৰা বান্দাহৰ কি দুনিয়া আখিৰতৰ ভালাই হাচিল হয়, আৰু নামাজৰ মাজত বান্দাহৰ কিখিনি হক আছে এইখিনি জানিবৰ কাৰণে এটা হাদিছে জিব্ৰাইল, যি মাছহুৰ হাদিছ মুত্তাফাকুন আলাইহি অৰ্থাৎ বুখাৰী আৰু মুছলিম শৰীফৰ হাদিছ হয়, য'ত হযৰতে জিব্ৰাইল আলাইহিছ সালাতু ৱাছসালামে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যেতিয়া সুধিছিলে যে মাল ইহসান, যে ইহসান কি বস্তু, তেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছিলে যে আন তা'বুদাল্লাহা কাআন্নাকা তাৰাহু ফাইন লাম তাকুন তাৰাহু ফাইন্নাহু ইয়াৰাক, আও আলাইহিছ সালাতু ৱাছসালাম। ইবাদতৰ ক্ষেত্ৰত বিশেষকৈ যেতিয়া আমি নামাজ আদায় কৰিবলৈ লওঁ তেতিয়া আমাৰ দিলৰ কেফিয়তটো, আমাৰ অন্তৰৰ অৱস্থাটো এনেকুৱা হ'ব লাগে যেন মই নামাজৰ অৱস্থাত আল্লাহক দেখি আছোঁ। যদি ইমান পৰিমাণৰো কেফিয়ত বা অৱস্থা নিজৰ অন্তৰত ৰাখিব নোৱাৰোঁ তেনেহ'লে কম আল্লাহ পাকে যে মোক দেখি আছে, এই পৰিমাণৰ চিন্তা কৰা বা এই পৰিমাণৰ কেফিয়ত বা হাল অৱস্থা অন্তৰত সৃষ্টি কৰাৰ নাম ইহসান হয়। এক কথাত ক'বলৈ গ'লে বান্দাহৰ এনেকুৱা নামাজৰ দ্বাৰা আল্লাহৰ নৈকট্য হাচিল হয় আৰু দিন আৰু দুনিয়াৰ যাৱতীয় প্ৰয়োজনো আল্লাহ পাকৰ ফালৰ পৰা পূৰা হয়, কাৰণ আল্লাহৱালাসকলে 2 ৰাকাত নামাজৰ দ্বাৰা আল্লাহৰ পৰা নিজৰ যাৱতীয় প্ৰয়োজনখিনি পূৰা কৰি লৈছিলে। সেয়েহে আল্লাহৰ হক হিচাপে যি নামাজ মই আদায় কৰিবলৈ যাওঁ তেতিয়া পুৰুষে ফৰ্জ নামাজ মছজিদত আদায় কৰোঁতে হওক বা মহিলাসকলে সেই নামাজ ঘৰত আদায় কৰোঁতেই হওক, আমাৰ কাৰণে উচিত যে আমি প্ৰত্যেকেই নামাজলৈ যোৱাৰ আগে নিজৰ মোবাইলৰ ছুইচ অফ কৰি লওঁ, বা যদি অফ কৰাৰ ক্ষেত্ৰত অসুবিধা হয় তেতিয়াহ'লে সেই মোবাইলটো চাইলেণ্ট মোড কৰি ৰখাৰ যাতে ব্যৱস্থা কৰোঁ। আৰু যদিহে পাহৰি পেলাই হওক বা বলবশতঃ মোবাইলৰ ছুইচ অফ বা চাইলেণ্টত ৰখাৰ ক্ষেত্ৰত পাহৰি যোৱা হয় তেতিয়াহ'লে সৰ্বসাধাৰণতে মোবাইলৰ যি ৰিংটন বা এলাৰ্ম বাজি যায় নামাজৰ অৱস্থাত, আমলে কলীলৰ দ্বাৰাও এই মোবাইলৰ ৰিংটনটো বন্ধ কৰিব পাৰি আৰু এনে অৱস্থাত নামাজ ফাঁচিত নহয়। এতিয়া আহিছোঁ যে আমলে কচিৰ আৰু আমলে কলীল কাক কোৱা হয়। দেখক যে ফুকাহাই কেৰামসকলৰ নজদিক বিভিন্ন আকৱাল আছে, তাৰ ভিতৰতে যিটো মুফতাবিহি আৰু ৰাজেহ কৌল, অৰ্থাৎ আমাৰ সমাজত যিটো বেছিকৈ প্ৰচলিত হয়, সেইটো হ'ল এইটো যে নামাজৰ অৱস্থাত নামাজী ব্যক্তিয়ে এনেকুৱা কিছুমান কাম কৰি লয় যিবিলাক কামক দেখিলে দূৰৰ পৰা কোনো ব্যক্তিয়ে সেইজন ব্যক্তিৰ কাৰণে এইটো অনুভৱ কৰে যে এই ব্যক্তিজন নামাজৰ অৱস্থাত নাই, তেতিয়াহ'লে তেনেকুৱাবিলাক কামক আমলে কচিৰ বুলি কোৱা হৈছে। আৰু যি এটা সৰু সুৰা কাম কৰি থকা অৱস্থাত যদি কোনো নামাজী ব্যক্তিক দূৰৰ পৰা কোনো বেলেগ ব্যক্তিয়ে দেখি যায় তেতিয়াহ'লে সেই দেখাৰ পিছতো অন্যান্য মানুহসকলৰ এনেকুৱা চিন্তাধাৰা হয় যে সেই ব্যক্তিজন নামাজৰ অৱস্থাতে আছে বা নামাজ পঢ়ি আছে, তেতিয়াহ'লে তেনেকুৱাবিলাক কামক আমলে কলীল বুলি কোৱা হৈছে আৰু সেই আমলে কলীলৰ দ্বাৰা নামাজ ফাঁচিত নহয়। আৰু কেতিয়াবা এনেকুৱাও দেখা যায় যে কোনো নামাজী ব্যক্তিয়ে নামাজৰ অৱস্থাত মোবাইলৰ ৰিংটনটো বাজি থকাৰ কাৰণে বাৰ জেবৰ পৰা উলিয়াই সেই মোবাইল ফোনৰ ৰিংটনটো চাইলেণ্ট কৰিবৰ কাৰণে বা কাটি দিবৰ কাৰণে চেষ্টা কৰা দেখা যায়। আৰু এনে অৱস্থাত এটা ৰুকুনতে এনেকুৱাকৈ 3বাৰ বা 3বাৰতকৈ বেছি কামবিলাক কৰি থকাটো কিছুসংখ্যক ফুকাহাই কেৰামৰ নজদিক আমলে কাচিৰ বুলি কোৱা হৈছে, আৰু যাৰ ফলস্বৰূপে তেওঁলোকৰ মতে সেই ব্যক্তিজনৰ নামাজ ফাঁচিত হৈ যায়। এটা ৰুকুন বুলি কওঁতে বুজিব লাগিব যে নামাজত যিবিলাক ৰুকুন আছে, যেনে খাৰা হোৱা এটা ৰুকুন হয়, ৰকু সাজদা কৰাও এটা ৰুকুন হয়, এনেকুৱা ধৰণৰ একেটা সিজদাৰ ভিতৰতে বা একেটা ৰকুৰ ভিতৰতে বা সেই সময়ত যি সময়ত খাৰা হৈ থাকিব নামাজী ব্যক্তিজনে তিলাৱত কৰি থাকিব বা ইমাম সাহাবৰ লগত থাকোঁতে সেই কিৰাআত তেওঁ শুনি থাকিব, সেই খাৰা হৈ থকা অৱস্থাতেই যদি এনেকুৱা ধৰণৰ মোবাইলৰ ৰিংটনবিলাক বাজি থকাৰ ক্ষেত্ৰত চাইলেণ্ট বা কাটি দিবৰ কাৰণে 3বাৰ বা 3বাৰতকৈ বেছি আমল কৰে তেতিয়াহ'লে এনেকুৱাবিলাক আমলক আমলে কাচিৰ বুলি কিছুসংখ্যক ফুকাহাৰ নজদিক কোৱা হৈছে। গতিকে আমাৰ কাৰণে উচিত যে একেবাৰতেই যিখন হাতেৰে সুবিধা হয় সেই হাতেৰেই মোবাইলৰ ছুইচটো অফ কৰি দিয়া বা কাটি দিয়াৰ ক্ষেত্ৰত
সতৰ্ক হ'ব লাগে আৰু খুব কম সময়ৰ ভিতৰত এই কামটো যাতে আদায় হৈ যায়, যাতে দূৰৰ পৰা কোনো ব্যক্তিয়ে দেখিলে সেই ব্যক্তিজনক এইটো ভাবিবলৈ বাধ্য নহয় যে এই ব্যক্তিজন নামাজৰ অৱস্থাত নাই। অন্য হাতেদি যদিহে কোনো আমালে কচিৰ কৰাৰ জৰুৰত বা প্ৰয়োজন হয় নামাজৰ অৱস্থাত সেই নামাজী ব্যক্তিজনৰ কাৰণে, সেই মোবাইলৰ ছুইচটো অফ কৰিবৰ কাৰণে বা চাইলেণ্ট কৰিবৰ কাৰণে, তেতিয়াহ'লে তেখেতে লক্ষ্য কৰিব যে তেখেতৰ যিটো ৰিংটন বাজি আছে সেইটো যদি কম আৱাজত বাজি আছে, যাৰ কাৰণে তেখেতৰ ওচৰত থকা যিসকল নামাজী ব্যক্তি আছে সেইসকলৰ নামাজত কোনো খলল বা কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নাই হোৱা, তেতিয়াহ'লে তেওঁ নামাজ ভাঙি লোৱাটো বা নামাজ এৰি দিয়াটো সেই ব্যক্তিজনৰ কাৰণে জাইজ নহয়। আৰু যদিহে দেখা যায় যে তেওঁৰ সেই ৰিংটনটো বহুত বেছি আৱাজ আহিছে, বা আজিকালি আমাৰ কিছু সংখ্যক ব্যক্তিৰ মোবাইলত ৰিংটনবিলাক কোনো হিন্দী গানো বজা দেখা যায় বা বিভিন্ন ধৰণৰ গান বজা দেখা যায়, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ গান বাজানা মছজিদৰ ভিতৰত বাজি যোৱাৰ লগে লগে বাকী নামাজীসকলৰো নামাজৰ খলল বা খেলিমেলি সৃষ্টি হ'ব পাৰে। এনেকুৱা ধৰণৰ সমস্যাৰ যদি সৃষ্টি হয় তেতিয়াহ'লে সেই নামাজী ব্যক্তিজনে আনৰ নামাজৰ অসুবিধাৰ সৃষ্টি নহ'বৰ কাৰণে নিজৰ নামাজক ভাঙি দিয়াটো উলামায়ে কেৰামসকলে ইজাজত দিছে। তেনে অৱস্থাত আকৌ প্ৰথমৰ পৰা সেই ব্যক্তিজনে নামাজ আদায় কৰিব লাগিব। সৰ্বশেষত মুঠ কথাটো হ'ল যে কোনো নামাজী ব্যক্তিয়ে জামাতৰ সৈতে নামাজ আদায় কৰি থকাৰ সময়ছোৱাত নিজৰ মোবাইলৰ ৰিংটনটো যদি বাজি যায়, তেতিয়াহ'লে সেই ব্যক্তিজনৰ কাৰণে উচিত যে খুব কম সময়তেই তেখেতে নিজৰ মোবাইলটো পকেটৰ ভিতৰত থকা অৱস্থাতেই হয় ছুইচটো অফ কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বা চাইলেণ্ট মোড কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু ইয়াৰ বিপৰীতে কেতিয়াবা এনেকুৱাও দেখা যায় যে ব্যক্তিজনৰ ৰিংটন বজাৰ কাৰণে সেই মোবাইলটো পকেটৰ পৰা বাহিৰলৈ উলিয়াই আনি কোনে কল কৰিছে সেইখিনি চাই লৈ পেলাই অফ কৰে বা চাইলেণ্ট কৰে। আৰু তেনেকুৱাবিলাক কাম কাজ কৰি থকা দেখিলে দূৰৰ পৰা এনেকুৱা বুজা যায় যে সেই ব্যক্তিজন নামাজৰ অৱস্থাত নাই, আৰু এনেকুৱা অৱস্থাত সেই ব্যক্তিজনৰ কাৰণে আমলে কচিৰ হোৱাৰ সম্ভাৱনা বেছি থাকিব। আৰু যদি আমলে কচিৰ হয় তেতিয়াহ'লে নামাজ ফাঁচিদ হৈ যাব। গতিকে পুৰুষেই হওক বা মহিলাই হওক, সেই নামাজ চাহে মছজিদতেই হওক বা ঘৰতেই হওক, আমি প্ৰত্যেকৰ কাৰণে উচিত যে আমি নামাজ পঢ়াৰ আগে আগে নিজৰ মোবাইলবিলাক ছুইচ অফ বা চাইলেণ্ট মোড কৰি লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰোঁ, যাতে এই নামাজৰ দ্বাৰা আপুনি মই পূৰ্ণ মাত্ৰাই আল্লাহৰ পৰা নিজৰ যাৱতীয় প্ৰয়োজন পূৰা কৰিব পাৰোঁ বা আল্লাহৰ লগত নৈকট্য স্থাপন কৰিব পাৰোঁ। গতিকে আল্লাহ তবাৰক তাআলাই আপোনাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমল কৰাৰ তৌফিক দান কৰক। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি